আজি ওলাইছো বিহু বুলি এটা সৰুকে মেজি এটা বনাবলৈ অলপমান বনালো বাৰু আধা হৈছে বাকি কামখিনি আছে কৰিব তাকে লাগি আছো সাইডতে পানীৰ জগটো লৈ লৈছো আৰু গিলাস এটা লৈ লৈছো কাম কৰি থাকিম মাজে মাজে পানী খাই থাকিম ঘৰত কোনো নাই পানী চানি খুজিলে আনি দিব কাৰণে সেইকাৰণে ওলাই লৈছো এতিয়া লাগি আছো অকলে অকলে সেই সাইডেদি পোৱালি এটা গৈছে মাত দি পেলাই গৈছে আহিব বোলে হেল্প কৰিব অলপ বেমাৰ দুদিনমান অলপ ভুগিলো চৰ্দি কাহত অলপ ভাল হৈছে এতিয়া বাৰু ঠাণ্ডাৰ বতৰ হ'বই আৰু এইবোৰ লাগি আছো মেজিটো বনোৱাত খৰৰ পৰাই বনাই আহিছো এই কাৰণে জানো বনাব অসমীয়া লৰা যদি জানিব লাগিবই অসমীয়া লৰা হৈ যদি তুমি মেজি বনাব নাজানা কিহৰ অসমীয়া লৰা হা ঠাণ্ডাৰ দিনবোৰো লাহেকে যাব আৰু বেয়া লাগে বহুত মোৰ একদম ফেভাৰিট হয় ঠাণ্ডাৰ দিনবোৰ গৰমৰ দিনবোৰ একদম অশান্তি লাগে খামি জামি অৱস্থা নোহোৱা হৈ যায় ঠাণ্ডাৰ দিনবোৰেই ভাল দুদিন তিনদিন গা নোধাকেও থাকিব পাৰে মই নাথাকো দেই কিন্তু মই সদায় গা ধুও মই ভাল ল'ৰা হয় কিছুমানে নুধুই বাৰু সিহঁতৰ কথা ঠাণ্ডা দিনত কি ধুনীয়া বোলে ব্লেংকেট ধৰি শুই থাকক গৰম দিনতো নোৱাৰি এইবিলাক সেইকাৰণে মোৰ গৰম দিন ভাল নালাগে ঠাণ্ডাৰ দিনকেইটাই বেষ্ট এতিয়া মেজি বনোৱা চাই থাকক বাকিনো কি কম ইমান কথা ক'ব নাজানো মই এই আহি পাইছে পোৱালিকেইটা হেল্প কৰে বোলে মোক হেল্প কৰিব নালাগে দিয়া বুলি কৈছো অলপ মোবাইলটোকে ধৰি দিয়া বোলো ভিডিঅ' অলপ কৰি দিয়া হেল্প হৈ যাব মোৰ এই আহি গ'ল আমাৰ কেমেৰামেন চাই থাকক মেজি কেনে বনাই সেই পিনৰ পৰা হাইলাকান্দিৰ পৰা আহিছে এটা বিহু খাব ঘৰত হেল্ল' হেল্ল' লাগি থাকা বুলি কৈছে আমাৰ বিৰাজ ডাঙৰীয়াই ৰাতি বোলে ট্ৰেইনত বহুত অসুবিধাত আহিল জাগা নাপাল নে টিকেট নাপাল কিবা এনেকুৱাই গৈছিল ফ্ল'ৰতে বোলে শুই আহিছে সেইকাৰণে মুখ চুখ ধুই পেলাই আহি গৈ আছো আৰু একপাক চাবৰ কাৰণে গৈছে এনেকুৱা কৰিলে বোলে তাৰ অশান্তি লাগে ইৰিটেট কৰি ভাল লাগে সিহঁতক এই পেন খুলি দিলে এটা এই আমাৰ আহি গ'ল হাইলাকান্দিৰ আলহী এইখিনিতো আৰু হ'বই মোৰ কিবা এটা কাম কৰিলে টেষ্টখিনি ওলাবই লাগিব এই হৈ গ'ল বনোৱা মেজি ভোগালী বিহুৰ মেজি আৰু ইপিনে ডাঙৰীয়া সেক্সি লাগিছে কিন্তু কালাৰটো এতিয়া ফ্ৰেছ হৈ লৈ সোণাপুৰ যাব ওলাইছো গাড়ীখনৰ গ্লাছ কেইটা টিণ্ট কৰি আনো বোলো তাকেই ওলাইছো যাব এটাক লৈ ল'ম আমাৰ হিৰক ডাঙৰীয়াক লৈ লৈছো এতিয়া গৈ আছো সোণাপুৰ এইকেইটা যিমান হৰ্ণ মাৰিও সিহঁতে আঁতৰি সেইকাৰণে অলপ কথাখিনি ওলাল দোকান বন্ধ ধুনীয়া এতিয়া আমি চাহ খাই পেলাই যাওঁ বোলো দোকানটো বন্ধই কামটো নহ'লেই চাহ তাহ খাই পেলাই যাওঁ আৰু ঘৰত এই বিস্কুট লাইছে আমাৰ হিৰক ডাঙৰীয়াই এতিয়া ঘৰত আহিলোঁ ঘৰত আহি পেলাই ফিল্ডত আহি গ'লোঁ আৰু অলপ খেলি লওঁ বোলো
আজিৰ কাৰণে এইখিনিয়ে আছিল ভিডিঅ'টো বাই বাই।